শিক্ষক দিৱসৰ দিনাই চৰম সিদ্ধান্ত শিক্ষকৰ। প্ৰাপ্যৰ পৰা বঞ্চিত শিক্ষকৰ হকে ভবাৰ সময় নাছিল সমাজৰ তথা চৰকাৰৰ। অৱশেষত শিক্ষক দিৱসৰ দিনাই পোহৰলৈ আহিল শিক্ষকৰ দুৰৱস্থা। প্ৰশ্ন উত্থাপন হৈছে, কেতিয়া ভাল দিন আহিব ৰাজ্যৰ একাংশ শিক্ষকৰ জীৱনলৈ? শিক্ষক দিৱসৰ দিনাই ৰাজ্যত শিক্ষকৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক। উজাগৰ হৈছে একাংশ শিক্ষকৰ আলৈ আথানি অৱস্থা। বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পাছতো একাংশ শিক্ষকে পোৱা নাই উচিত মূল্য। ঘটনা ধেমাজিৰ গোগামুখৰ এজন সহকাৰী শিক্ষক ৰাজেন বনিয়াৰ। 15 বছৰৰ অধিক সময় বিনা বেতনেৰে সেৱা আগবঢ়াইছিল শিক্ষকগৰাকীয়ে। প্ৰাদেশিকৰণ হোৱা নাছিল শিক্ষকতা কৰি অহা বিদ্যালয়খনৰ। আৰু অৱশেষত হতাশাগ্ৰস্ত হৈ চূড়ান্ত সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল 503 নং আউনীআটী কৈৱল্য নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াৰ। শিক্ষকজনৰ চৰম সিদ্ধান্তৰ খবৰে মৰ্মাহত কৰি তুলিছে পৰিয়াল তথা অঞ্চলবাসীক। বিদ্যালয়খন স্থাপিত হোৱা দিনৰ পৰাই নিস্বাৰ্থভাৱে শিক্ষকতা কৰি আহিছিল ৰাজেন বনিয়াই। কিন্তু ৰাজ্যৰ শিক্ষা বিভাগৰ অমনোযোগিতাৰ বাবে বছৰ বছৰ ধৰি প্ৰাদেশিকৰণ নহ'ল বিদ্যালয়খনৰ। ৰাজেন বনিয়াই নাপালে কোনো গুৰুত্ব, নাপালে বেতন। শিক্ষা বিভাগৰ উন্নতি সমগ্ৰ দেশতে দেখাবলৈ চেষ্টা কৰা হিমন্ত চৰকাৰৰ দিনত সংঘটিত শিক্ষকৰ আত্মহত্যাৰ ঘটনা সঁচাকৈয়ে এক গভীৰ চিন্তনীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, ফিফ্থ পিলাৰ।